নমস্কাৰ বন্ধুসকল, অন্য এটা লং ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু শুভ অষ্টমী সকলো ভালদৰে থাকক। এই দুৰ্গা পূজা সকলোৱে এনজয় কৰক। আৰু আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তো মানে এতিয়া পূজাথলীত যাম, মানে পূজাথলীত দোকানতে যাম, দোকানৰ পৰা আকৌ গধূলি মানে ফুৰিব যাম। তো আপোনালোক সকলোকে দেখাম, সকলোখিনি চাই থাকক ভিডিঅ'টো। আমাৰ এওৰা আহি গ'ল। ভিডিঅ' চাইছে এটা ভিডিঅ' আপলোড দিছোঁ আজি, ভিডিঅ' আপলোড দিছোঁ। যাইছোঁ গাইছ, এতিয়া কি কৰি যাম, আমাৰ পূজা নাথাকে ন। গধূলি যাই আছোঁ, যাবি না গধূলি? যাবি না? যাম ন, গধূলি যাম দেই গাইছ। যাম আজি মজা ভিডিঅ' পাব, মজা মজা। কাষ্টমাৰ ধৰে দেখ মাপ দেই, কাষ্টমাৰ মাপ। জিলাপি 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 গরম জিলাপি এবার খিচারি খাবা আসি। তো গাইস এখানে ছিল আমার মমনা ক্লাস 7 এই যে পড়ছিল এখানে স্কুলে, তার বেলেগ স্কুলত গেছিল, 10 পড়া নাই কিন্তু মেট্রিকেতে দিছিল। এইটো রুম আছিল আমার, 10 রুম আছিল বঢ়িয়া। আৰু এটা মানে বৰষুণৰ কাৰণে এটা খিচাৰি দিছে। ঐ দেখা কি কি কাণ্ড করছে, এগুলা সব ভাঙছি। এইটো রুম ক্লাস 6 আৰু মই গাইছ মই এইটো মেট্ৰিক দিছিলোঁ, ইয়াতে মেট্ৰিক দিছিলোঁ। এই এখন বেঞ্চত মেট্ৰিক দিছিলোঁ মই। আমাৰ মাৰছিল চম্পক ছাৰে। এই কণ্ডাক কেনেকুৱা আছিল কওঁ অঁ। ললিত ছাৰে কি ভাষণ দিছিল, মজা ভাষণ দিছিল ললিত ছাৰে। চম্পক ছাৰে বহুত মাৰছি দেই, ভাল লাগছে কিন্তু। আৰু এইফালে অফিচ ৰুম আছিল। তো গাইছ এতিয়া পূজা চাব যাব ওলাইছোঁ, ঘৰৰ পৰা ওলাই গ'লোঁ। আৰু আমাৰ এই ঘৰত বাইক লৈ যাম, বাইক মামা স্কুটি আনিলোঁ। আন্ধাৰে হ'ল প্ৰায়, আৰু ডেকা আছে আমাৰ। ডেকা আমাৰ লেট কৰি আছে দেই তামাম। কি ক তই ডেকাৰ কথা কৈছোন কন্দা ফাল্টু কি কম ডেকাই লেট কৰি আছে, আছে এই চোলা বেয়া লগা আছে এনে। বলক অ' মাথা ষ্টিক লৈ গৈছে ডেকাই। তো গাইছ আমি আহি গ'লোঁ পূজা চাব। আমাৰ পূজা মণ্ডপ গাইছ, গেট গাইছ। বেজাৰা এইটো গাইছ, বেজাৰা। এই আগত দে আছে পূজা। বল তো গাইস এখন বেজারা তো গাইছ এতিয়া আমি লেঙাৰ পূজা চাব যাম। বেজাৰত চোৱা হ'ল, ভাল লগা উঠি না গাই দেই। আৰু কিনো কৰিবি, আমি দোকানত আছিলোঁ হয়নে, আজি পূজা চাব আছোঁ। একো নাই হৈ যায়। বসন্তি ষ্টাৰ্ট দি গাইছ ডেকা ই অলপ লেট কৰি থাকে গাড়ী, আমি ৰখিব লাগে হয় নকৰোঁ না। পূজা যাব নোযোৱা আমাৰ লগত ব'লা। ক'ত যাম আহা মোৰ লগত আহা। এইটো বাইদেউ আমাৰ
তো গাইছ এয়া লেঙাৰ পূজা কি মজা একদম ভাল লাগছে দেই গাইছ ডিজাইনটো কৰ্ণা কেনে লাগছে Not bad. এই কাটেনি ও কৰ্ণা তোৰ ভাইৰে একাতে থিয় হৈছে খবৰ লোৱা নাই কিন্তু কৰণে ভাইয়াক চেলফি মাৰাত বিজি ৰ জয় সিফালে দেৰি হ'ব এৰিগো এৰিগো এয়া দুগুৰ পাৰ্টি দিব ওই রাত দিব কি দিব আর দুর্গা পূজা এই নয় আগত গাইজ এইটো কি মই ভালকৈ নাজানিম কিন্তু এনেকৈ সোমাব লাগিব এইটো মানে কিবা পাজল হয় ইপিনি 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 গেম এইটো গেম এটা এটা গেম আমি পাছ কৰিমেই আমি পাছ কৰিমেই গমে ভাই গম পাই গম পাই কি গম পাই দেখা এই পাজল সলভ কৰি আছো তো ফাইনেলি পাই গেলো ওলাই যাওয়া রাস্তা এইটো লাগে এইটো ওলাই যাওয়া রাস্তা ওই নেবা যা ফটো উঠ মা মই যাম অ তই যা অ খাব লাগছিল বা বঢ়িয়া আছে কাৰণ অনলাইন তো গাইস আমার যে মনে বা কেনে কেনে ফিল তোমার ভাল লাগছে কিন্তু ন আ যাও জোতা চেন্ডেল হলবা লাগবো যাতে মানে পুরা সবে নিজ নিজ ছবি গেলে আগে কি দিছি এইটো গোকু গোকু এনিমে আৰু এই যাতে আছে দে মাৰ মাৰ মই কৰিছোঁ প্ৰটিন দিবি না মোক কৈ আকৌ ক্ৰিয়েটিন দিবি টাইম ক আজি টাইম ক'ব লাগিব দে হ'ব দে 1 মান্থ এইটো চেভ থাকিব ভিডিঅ' তো গাইছে আমি কিবা খাব গৈছে হ'ব দেখা হয় কি মেছেজ মাৰি মাৰি হাঁহিকে দেখা মাথাটো বেয়া হৈছে অলপ मैं बोलता नहीं একো নাই আমি অলপ খাই লওঁ क्या करते चाबी खाली कुछ नहीं তো গাইছ এতিয়া আমি ঘৰত যাওঁ আৰু এতিয়া কাম আছে মানে দোকানত কাষ্টমাৰ লাগি আছেতো আমি এতিয়া ঘৰত যাওঁ বেছি দেখালোঁ আপোনালোকক প্ৰায়খিনি হয় গাইছ